हेलो फ्रेंड्स की खबर आपनलोকৰ आशा कৰো आपनलोকৰ ভালে আজি মই এটা লৈ আইছো ৰেচিপি হাঁহৰ মাংসৰ ৰেচিপি আৰু ৰেচিপিটো বলক আৰম্ভ কৰো লৈছো হাঁহ তাৰপিছত লৈছো মছলা আদা নহৰু বটা হালধি গুড়া জলকীয়া গুড়া জিৰাৰ গুড়া আৰু নিমখ লৈছো ডাঙৰ পিয়াজ এটা এতিয়া মই মছলাখিনিত মই পানী দি লৈছো অলপ পানী দি লৈ এনেকৈ লৰাই লম তাৰপিছত ইয়া মাংস হাঁহৰ মাংস এতিয়া মই এখন কেৰাহী পাতি লৈছো গেছত আৰু দিছো তেলটো মই ভালকৈ গৰম হ'ব দিছো এনেকৈ বনালে খাবলৈ বহুত সোৱাদ হয় এতিয়া মই তেলত পিয়াজ দি দিছো পিয়াজটো ৰঙা কৰি ভাজিব লাগিব ৰঙা কৰি ভাজাৰ পিছত মই ইয়াতে পিয়াজখিনি ভাজি হোৱাৰ পিছত মই ইয়াত মাংসখিনি দি দিম মই মছলা নিদো এতিয়া মাংসটো মই 10-15 মিনিট মান ভাজি লম মাংস দি দিছো চাও আৰু মাংসখিনি মই এনেকৈ ভাজি লম 10 মিনিট মান 10 মিনিট মান ভাজাৰ পিছত মই মই এনেকৈ ভাজি আছো চাও ভাজি মই ঢাকন লগাই দিছো এতিয়া পানী ওলাইছে ইয়াৰ পৰা পানীখিনি অকণ শুকুৱাৰ পিছত মই ইয়াত মছলা ব্যৱহাৰ কৰিম মছলা দি দিছো ওপৰত মছলা দিয়াৰ পিছত মই ভাজিব লাগিব আকৌ এনেকৈ ভালকৈ মিলাই লৈছো মছলাখিনি মিলাই লোৱাৰ পিছত ভাজিব লাগিব 10-15 মিনিট মান নহলে মছলাটো কেঁচা কেঁচা লাগিব কেঁচাৰ গোন্ধ আহিব এনেকৈ ভাজি থাকিব লাগিব হাঁহৰ মাংস এনেকৈ ভাজিব লাগে তেতিয়াহে হাঁহৰ মাংসৰ গোন্ধটো নোলায় এয়া মোৰ ভাজি হৈছে এতিয়া পানী শুকাই তেল ওলাই গৈছে হাঁহৰ মাংসৰ পৰা এইখিনি আৰু 10 মিনিট মান আকৌ ভাজিম এনেকৈ ভাজি থাকিব লাগিব তেতিয়া খাবলৈ বেছি সোৱাদ হয় এনেকৈ ভাজাৰ পিছত ইয়াত মই ব্যৱহাৰ কৰিম পানী ভাজি হৈ গৈছে এয়া চাওক গোটেইখিনি ভাজি হৈ গৈছে শুকাই গৈছে একদম ভাজি শুকুৱাই পেলাইছো মই শুকুৱাৰ পিছত ইয়াত দিব লাগিব পানী মই আধা লিটাৰ ব্যৱহাৰ কৰিম এটা সৰু মগ দি এমগ দিছো মই আধা লিটাৰ হয় মই পানী দি দিছো এতিয়া মই ইয়াতে ঢাকন লগাই দিম আৰু উতলিবলৈ দিম উতলাৰ পিছত পানীটো শুকাই যাব শুকুৱাৰ পিছত নমাই ইয়া পানী দি দিয়াৰ পিছত উতলিবলৈ দিছো মই 20 মিনিট মান উতলিব আৰু মাংসখিনি সিজিব লাগিব লং ইলাচি দি দিছো লগতে মই ভাজি লম কলমৌ শাক লৈছো শাক আৰু এখন কেৰাহী পাতি লৈছো পিয়াজ দিছো পিয়াজখিনি ভাজি লোৱাৰ পিছত মই ইয়াত দিছো শাকখিনি শাকৰ লগত অলপ হালধি গুড়া আৰু কেঁচা জলকীয়া দিম নিমখ দিম
শাকখিনি এনেকৈ দি দিছোঁ আৰু এতিয়া মই ভাজি থাকিম। ভাজি হৈ গ'ল মোৰ শাকখিনি, এয়া শাক ৰেডি। আৰু আনফালে মাংসখিনিও হৈ গৈছে, এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে। আশা কৰোঁ আপোনালোকৰ ভাল লাগিল ভিডিঅ'টি চাই। আৰু এনেকৈ মই খাবলৈ উলিয়াই লৈছোঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিল।